আমাক লাগে ভোটারশিপ আমাক লাগে ভোটারশিপ ভোটারশিপ আমার সাংবিধানিক অধিকার ভিপিআই জিন্দাবাদ ভিপিআই জিন্দাবাদ। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল এইটো এটা পাৰ্টি হয়। এই পাৰ্টিটো আগতে নাছিল। 2011 চনতে আমাৰ এই ওদালগুৰিত জন্ম হৈছে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল। যেতিয়া জন্ম হৈছে তেতিয়া হয়তো কিছুমান জানা নাই যে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল বুলি ক'লে তাৰমানে বহুতো মানুহ ভাবে ইণ্টাৰনেশ্যনেল পাৰ্টি, এইটোতো শুনা নাই। সেইকাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কৈছে বিশ্ব পৰিৱৰ্তন মিছন। আমাৰ বিশ্ব পৰিৱৰ্তন মিছন, এই মিছনৰ দ্বাৰাত আমি কাম কৰি আছোঁ। বিশ্বটো পৰিৱৰ্তন হ'ব লাগে, মানুহ পৰিৱৰ্তন হ'ব লাগে, আইন পৰিৱৰ্তন হ'ব লাগে। যিবিলাক পুৰণা আইন, এইবিলাক পুৰণা আইনটো ভংগ কৰি দি নতুন আইন গঠন কৰি আমাৰ এই দেশটো চলাব লাগে। কাৰণ আমি 2014 চনতো আমি এমপিৰ আমি নমিনেশ্যন দিছিলোঁ, তেতিয়াও আমি ভোট পাইছোঁ। কিন্তু চাই এতিয়া আগতে বিজেপিয়ে যেতিয়া নতুনকৈ আহিল 2014ত, তেতিয়া তেওঁলোকে কৈছিল, প্ৰতিশ্ৰুতি দিছিল যে আমি যেতিয়া শাসনত আহিম, শাসনত আহিলে প্ৰধানমন্ত্ৰীজনে কৈছিল যে আমি বিদেশৰ পৰা ক'লা ধন আনি পেলাই সকলোক ভগাই 15 লাখ টকা দিম। 15 পইচা আজি পৰ্যন্ত দিয়া নাই। এখন ভাৰতৰ যদি প্ৰধানমন্ত্ৰী মিছাবাদী হৈ যায় তেতিয়াহ'লে দেশখন কেনেকৈ চলিব? সেইকাৰণে প্ৰধানমন্ত্ৰী হ'বলগীয়া তাৰমানে একজনে আছে, বিশ্বআত্মা ভৰত গান্ধী। তেওঁ যেতিয়া এই পৃথিৱীখন চলাব, বিশ্বখন চলাব, তেতিয়াহে নতুন হ'ব। আৰু তাৰ বাহিৰে কোনো নতুন কৰিবৰ তেওঁলোকৰ পদ্ধতিয়ে নাই। তাৰমানে বৰ্তমান 8,000 টকাটো ক'ৰ পৰা পাব এইটো কৈছে, কিন্তু এইটো আগতে এইটো অন্ধবিশ্বাস আছিল নহয়। এতিয়াও আপোনাৰ নামত, মোৰ নামত, তেখেতৰ নামত এতিয়া 17,000 প্ৰত্যেক মাহে 17,000 কোটি টকা ছপা কৰি ওলাই আছে। তেওঁলোকে বছৰে একবাৰ ওলায়, মাহতে 17,000। তেতিয়াহ'লে 12 মাহতে কিমান হ'ব এটা মানুহৰ? হিচাপ কৰি চাওক, এইটো অংক কৰি চাওক। এই পইচাটো তেওঁলোকে ক'ত খৰচ কৰিলে? মোৰ 17,000 টকা মোৰ নামত যে তেওঁলোকে ওলাই তেওঁলোকে ক'ত খৰচ কৰিলে, এইটোৰ হিচাপ আমাক দিয়া নাই, আজি পৰ্যন্ত দিয়া নাই। তেওঁলোকে দেশ চলাই আছে, তেওঁলোকে ৰাজ্য চলাই আছে, কিন্তু ভোটাৰক হিচাপ দিয়া নাই। ভোটাৰক যে কেতিয়া লাগে, যেতিয়া ইলেকশ্যন আহে, ভোট আহে, তেতিয়া তেওঁলোকে হাত জোৰ কৰি কয় আমাক এতিয়া বহুমূলীয়া ভোটখিনি তাৰমানে দান কৰি জয়যুক্ত কৰক, এনেকৈ বুলি তেওঁলোকে কয়। এই 17,000 টকাটোৰ হিচাপ আমাক দিয়ক। তেওঁলোকে যে দেশ চলাই আছে, 17,000 টকা মোৰ নামত ছপা কৰি ওলাই তেওঁলোকে ক'ত খৰচ কৰিলে আমাক দেখাই দিয়ক যে অতে খৰচ কৰিছোঁ। কিন্তু তেওঁলোকে দিব নোৱাৰে আৰু খৰচ দেখাব নোৱাৰে। সেইকাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কেতিয়াও ভাগৰি নাযায়। আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে 8,500 টকা আদায় কৰি ল'বহে। আমি ল'মহে। নহ'লে যদি ইমান টকা যদি নায়ে, বিদেশত চুৰ কৰি নি ইমান কোটি আৰব কৰব টকা ক'ত যায়? এইবিলাক টকা যদি মোৰ নামতে টকা নাই, ভাৰতত যদি টকাই নাই, টকা নাথাকিলে এইবিলাক টকা ক'ত যায়? তেওঁলোকে এইটো ভ্ৰষ্টাচাৰ কৰি আছে। এই ভ্ৰষ্টাচাৰ বেছি দিন তেওঁলোকে কৰিব নোৱাৰে। তেওঁলোকে যিবিলাক MP MLA আছে, তেওঁলোকে দেশ কেনেকৈ চলাব? ঘৰে চলাব নোৱাৰে আৰু দেশ কেনেকৈ চলাব? দেশটো চলোৱাৰ কাৰণে একজন ইঞ্জিনিয়াৰ লাগিব। যি ইঞ্জিনিয়াৰে দেশ চলাব পাৰে তেওঁৰ ট্ৰেইনিং লাগিব। তেওঁলোকৰ ট্ৰেইনিং নাই, দেশ কেনেকৈ তেওঁলোকে চলাব? তেওঁলোকে সেইকাৰণে আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কৈছে আমাৰ এটা মানুহ তেওঁলোকে নিব নোৱাৰে। এটা গাড়ী পঠাই দিয়কচোন। কোনো এটা আমাৰ পাৰ্টিৰ মানুহ শপত লোৱা আছে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল। আৰু যদি 10 বছৰ আমি থাকিব লাগে, আমি কাৰো লগত এলাইন্স নহওঁ, আমাৰ লগত তেওঁলোকে আহিব পাৰে। সেইকাৰণে তেওঁলোকে যেমানে কওক আমি বিশ্ব পৰিৱৰ্তন মিছন, আমি বিশ্ব পৰিৱৰ্তন কৰিব লাগে। তেওঁলোকৰ তাত এই বিশ্ব পৰিৱৰ্তনৰ গান তেওঁলোকে গায়, কিন্তু তেওঁলোকে কাম কৰা নাই।
ভৰত গান্ধীয়ে তাৰমানে জ্ঞানটো দি আছে যে পৃথিৱীখন কেনেকৈ চলিব লাগে, মানুহ হৈ কেনেকৈ চলিব লাগে তাৰ ট্ৰেইনিংটো দিছে। যে আজিকালি তেওঁলোকে নেতাবিলাকে যেনেকৈ দেশ চলাই আছে, যেনেকৈ হেৰি কৰি আছে, তেওঁলোকে এই জনতাক মাৰিবলৈ ব্যৱস্থাহে কৰিছে, তেওঁলোকক উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰা নাই। আপোনালোকে জানে, সকলোৱে জানে, যেতিয়া নোটবন্দী হ'ল, নোট যেতিয়া তেওঁলোকে বন্দী কৰিলে, কাৰ পাৰ্মিশ্যন লৈ কৰিলে, ফট কৰি নোট বন্ধ কৰি দিছে। কিছুমান গৰীব মানুহ ফাঁচি লৈ মৰিছে, গাড়ীৰ তলত পৰি মৰিছে নে নাই কওক? তেওঁলোকে এইটো এনেকুৱা কৰি তেওঁলোকে আমাৰ নাগৰিকৰ কোনো তাৰমানে সংস্থাপনটো তেওঁলোকে দিয়া নাই আৰু দুৰ্গতিহে টানি আনিছে। সেইকাৰণে ভৰত গান্ধী কৈছে, প্ৰত্যেকক আপুনি দেশৰ যোনটো মূল্যায়ন, যোনটো আয়, এই আয়টো 8,500 টকা প্ৰত্যেক মাহতে যদি সকলোৱে পায়, তেতিয়া জাতি বিৰোধ নাথাকে, মাৰামাৰি কাটাকাটি যুদ্ধ বিগ্ৰহ এইবিলাক চব বন্ধ হ'ব। প্ৰত্যেকে যেতিয়া কাম কৰিবলৈ যদি কোনো ব্যৱস্থা নাই, তেওঁ যদি চৰকাৰৰ পৰা 8,000 টকা পায়, গিৰিয়েক ঘৈণীয়েক দুইজনে 17,000 টকা পাব, তেওঁৰ ল'ৰা ছোৱালী এডমিশ্যন দি পেলাই স্কুলত পঢ়াব পাৰিব। আৰু এতিয়াতো তাৰ কোনো ব্যৱস্থাই নাই, কাম খাইছে বলডোজাৰে খাইছে, পকলেনে খাইছে, এইবিলাক খাই খতম কৰি দিছে। কাম নাই, মেচিনে কাম কৰি আছে। এতিয়া ৰাস্তাৰ কাম কৰিলে আগতে মাথাত কৰি তাৰমানে মাটি কাটি হাজিৰা পাইছিল, কিন্তু এতিয়া ডাঙৰ কোম্পানীয়ে, ফেক্টৰীয়ে এইবিলাক কাম কৰি পইচা লৈ যাই আছে। কিন্তু পইচা লৈ যাই আছে, সেই পইচাৰ পৰা টেক্স আমাক দিব লাগিব 8,500 টকা প্ৰত্যেক মাহে। ভোটাৰ্ছ পাৰ্টিয়ে এইটো কেতিয়াও এৰি নেদেয়।